অসমৰ চাহপাত আজিকালি ল'ৰাবোৰে বিড়ি খোৱা এক্সপাৰ্ট কমেণ্ট কৰি জনাবচোন। গুড মৰ্নিং গাইজ চকুটকু মুদিয়ে মই আপোনালোকলৈ মোৰ ভিডিঅ'টোত স্বাগতম জনাইছোঁ। ব্লগ বনাইছোঁ তো আজি ব্লগটো বহুত স্পেচিয়েল ব্লগ হ'ব, কাৰণ আজি মোৰ লগত আছে বিশেষ অতিথি, যি অতিথি আপোনালোকে নিজেই চাব, মই নকওঁ। তো মোৰ অতিথিখিনি আজি হ'ল দনিকণা। তো চাব ষ্টাৰ্ট কৰি দিছোঁ, আৰু বৰ্তমান এতিয়াই পৰা আৰু এয়া আৰম্ভ হৈছে আৰু মানুহবোৰ লাহেকৈ। তো গাইজ লোকেশ্যন বিচাৰি বিচাৰি আমি পথাৰ মাজত পালোহি। কণাশূন্য লগাত আছে গোটেইখন। একদম অৰিজিনেল চিকেন লৈ আহিছোঁ গাইজ, একদম অৰিজিনেল। আপোনালোকে একদম ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ সকলো মৰমখিনি দিবৰ কাৰণে আমি চিগেটটাও লৈ আহিছোঁ, দেখিছে নহয়? অঁ মৰম দিব মুঠতে মৰম দিব। অঁ এইটো একদম পূৰা 3 নম্বৰ চিন। আমি পথাৰ মাজত ল'ম, একদম ইয়াত ল'ম, গৈ যোৱা ভাল লাগিছে তাত ল'ম। এইটো পৰিব এতিয়া বুল তো ভিডিঅ'টো চাই থাকক আৰু ধুনীয়াকৈ নে কি দিদে ভালকৈ দেচোন, নামটো কৈ দিয়া তোমাৰ। দেচোন ভালকৈ দিছিলোঁ অথনি হাঁহি বুলি। ইছ ৱাহ ৱাহ, ঐ তই দে আকৌ। আমাৰ লক্ষী বাই আয়ো গাইছ, ই পূৰা লোকেশ্যনৰ কাৰণে চাৰ্ট চেঞ্জ কৰি আছে। এই বাই বাই চিগাৰেটকে লৈ আছে মানে চা আৰু পাতে তোৰ ভাজটো। ঐ ইও তাৰ নিচিনাই ভাজ লগা হ'ল নাই? তো ফাইনেলি আমাৰ ইয়াত শ্বুটিং শেষ হ'ল, মানে পথাৰ মাজত শ্বুটিংটো ফাইনেলি শেষ হ'ল। তো এতিয়া আমি ঘৰত চিন এটা আছে, গৈ আছোঁ। তো ৰিলছবোৰ চাব, সকলোৱে একদম মৰম দিব, আৰু একদম KTM লৈ আহিছে, দেখিছা না পথাৰ মাজত ইহঁতি একদম ইয়াক চকা দাঙি গৈ থাকে চাব। ইচ ইচ দিছিলে খুন্দা। অঁ এবাৰ দাঙি দিবহি। ঐ তেৰিকা বঢ়িয়া বঢ়িয়া একদম। তো এতিয়া আমি অঁ হাই হাই, ই ধুনীয়া এক্টিং কৰি আছে, ডাঙৰ হ'লে পাৰিব। ই কেমেৰামেন কৰি আছে আজি আমাৰ 23। ইও সেই ভাজ লগা। তো বৰ লগ আমি ঘৰত চিন ল'ম। তেজপুৰৰ তেজপাত অসমৰ চাহপাত আজিকালি ল'ৰাবোৰে বিড়ি খোৱা এক্সপাৰ্ট। ছোৱালীৰ 2টা, গৰুৰ 4টা। কমেণ্ট কৰি জনাবচোন। কি মাৰা বাইলি তই? কি কৰে? মাৰা নাই। কি ছাগলী বল কলে কি? ছাগলী হেৰি চাইকেলৰ ৰিং, ছাগলী ৰিং যাক পটাব কৈছোঁ সিয়ে কয় মই অলৰেডি বুকিং। কিবা কিবি কৈছে। একচন। হেই গাইজ, আমি তাৰমানে আজি ৰাতি শ্বুটিঙত এয়া লিংলাঙে এইফালে মদ থৈছে এইফালে, আৰু ৰাতি শ্বুটিঙত আমি মদৰ শ্বুটিং কৰিছোঁ তাৰমানে আজি। সেইটো কাৰণে এই কিতাপ পঢ়াৰ শ্বুটিং দেখাইছে লিংলাং। হেল্ল' এভৰিৱান, আপোনালোকৰ মাজলৈ মই আজি এনেকুৱা এটা এপ্লিকেশ্যন লৈ আহিছোঁ, যিটোৰ দ্বাৰা আপোনালোকে গেম খেলি বহুত টকা ইনকাম কৰিব পাৰিব। তো এই এপ্লিকেশ্যনটোৰ নাম হৈছে 66 লটাৰী। এইটো খেলিবলৈ হ'লে আপোনালোকে প্ৰথমতে মোৰ বায়'ত যাওক, বায়'ত লিংক দিয়া আছে, আপোনালোকে লিংকত টাচ কৰক, আৰু প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰক নম্বৰ দি। তো ইয়াতে দেখিছে আপোনালোকৰ সন্মুখত এনেকুৱা এখন এণ্টাৰপ্ৰাইজ দেখিব, আৰু ইয়াতে প্ৰথমতে আপোনালোকে ডিপজিটত গৈ 300 বা 500 টকা এটা ডিপজিট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত দেখিছে কালাৰ প্ৰডাকশ্যনৰ বহুতো গেম, তাত আপোনালোকে গেমত টাচ কৰিব আৰু গেম খেলি আৰ্ণ কৰিবলৈ ষ্টাৰ্ট কৰিব পাৰিব। তো আপোনালোকে এইটো কেনেকৈ উইথড্ৰ কৰিব? প্ৰথমতে আপোনালোকে ইয়াত আপোনালোকৰ বেংকৰ ডিটেইলছসমূহ ইয়াত ছাবমিট কৰিব, তাৰপিছত আপোনালোকে উইথড্ৰ কৰিব। তো উইথড্ৰ হৈ যাব। তো ইয়াতে আপোনালোকে দেখিব ইনভিটেশ্যন লিংক বুলি, তাত ক্লিক কৰি আপোনালোকে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিও ইয়াত টকা ইনকাম কৰিব পাৰে। আৰু তেওঁলোকৰ টেলিগ্ৰামৰ চেনেলৰ লিংকো দিয়া আছে, যাওক তেখেতলোকক মেছেজ কৰক, তেখেতলোকে সকলোখিনি প্ৰচেছ বুজাই দিব, আৰু আপোনালোকে ঘৰতে বহি বহি বহুত টকা ইনকাম কৰক। তো জলদি যাওক, দেৰি নকৰিব, মোৰ বায়'ত লিংক দিয়া আছে।